SCCৰ আমাৰ কৰ্মকৰ্তাসকল, ইয়াত এই প্ৰশিক্ষণ শিবিৰত যোগদান কৰা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ইয়াতে আহি তোমালোকক বিশেষকৈ এনেধৰণে দেখি আনন্দিত হৈছোঁ। আৰু মোক যেতিয়া কোৱা হৈছিল যে এনেকুৱা এটা প্ৰশিক্ষণ আৰু লগতে ৰাজ্যিক পৰ্যায়ৰ বঁটা বিতৰণী এটা অনুষ্ঠান ইয়াত আয়োজন কৰা হ'ব, আৰু তেতিয়া মই এটা অনুমান কৰিব পাৰিছিলোঁ যে যুৱ শক্তিক উদ্বুদ্ধ কৰাৰ কাৰণে, তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে আৰু শক্তিশালী কৰাৰ কাৰণে SCCয়ে যিটো উদ্যোগ লৈছে, আৰু সেয়া কামৰূপ জিলাত যদি ৰূপায়ণ হয় তেতিয়া আমাৰ জিলাৰ ভালেখিনি ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিব পাৰিব, আৰু ওচৰ চুবুৰীয়া বহুকেইখন জিলাৰ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু আজি আহি তাকে দেখিছোঁ যে ভালেখিনি তোমালোক ইয়াত অংশগ্ৰহণ কৰিছা। মই ভাবোঁ এনেকুৱা ধৰণৰ কামবিলাকৰ যোগেদি আমাৰ বিশেষকৈ যুৱসকলক, তোমালোকৰ দৰে যিসকল উঠি অহা ল'ৰা ছোৱালী, তোমালোকৰ মাজত সম্ভাৱনাৰ বীজ ৰোপণ কৰা, আৰু লগতে তোমালোকক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলাৰে এটা যোগ্য এটা উদ্দেশ্য। এই 5 দিনীয়া প্ৰশিক্ষণে তেনেকুৱা ধৰণে তোমালোকক যথেষ্ট উপকাৰ কৰিব বুলি মই আশা কৰিলোঁ। এটা কথা মনত ৰাখিব লাগিব যে আমাৰ বৰ্তমান আমি এটা প্ৰতিযোগিতামূলক এটা পৰিস্থিতিৰ মাজত আমি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ হ'লে আমি জ্ঞান আৰু কৌশলেৰে ধনী হ'ব লাগিব। আমাৰ জ্ঞান থাকিব লাগিব, কৌশল থাকিব লাগিব, আৰু এই জ্ঞান আৰু কৌশল আমি বিভিন্ন ধৰণে আয়ত্ত কৰিব পাৰোঁ, অৰ্জন কৰিব পাৰোঁ। এই প্ৰশিক্ষণৰ যোগেদিও তোমালোকে বহুখিনি কথা শিকিব পাৰিবা। তোমালোকৰ ব্যক্তিগত জীৱনত, সামাজিক জীৱনত এই জ্ঞানে যথেষ্টখিনি সহায়ক ভূমিকা ল'ব। মই নিজেও এনেকুৱা ধৰণৰ প্ৰশিক্ষণত নিজে জড়িত হোৱাৰ মই সৌভাগ্য হৈছে, বা নিজে পৰীক্ষাৰ্থী হোৱাৰ সৌভাগ্য হৈছে। আমি 15 দিন বা এমাহ কালৰ পৰীক্ষাৰ্থী হোৱাৰ সৌভাগ্য হৈছে, আৰু তেনেকুৱা প্ৰশিক্ষণবিলাকৰ পিছত আমি দেখিছোঁ যথেষ্টখিনি মনলৈ সাহস আৰু উৎসাহ আহে। গতিকে মই আশা কৰিম এই প্ৰশিক্ষণৰ পিছত তোমালোকৰ মনতো তেনেকুৱা সাহস আৰু উৎসাহ আহিব, আৰু অনাগত দিনত তোমালোকে ভাল ধৰণে আগবাঢ়ি যাবৰ কাৰণে ইয়ে তোমালোকক সমল যোগাব। আমাৰ যিবিলাক ইয়াত কাৰ্যসূচী লৈছে মই চাইছোঁ, যোগকে আদি কৰি এইবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, নহয়নে? আমি যদি যোগত ভাল ধৰণে আমি আমাৰ উৎপত্তি থাকে, আমি যদি ভাল ধৰণে যোগ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰ সুস্থ থাকে, মন সুস্থ থাকে, আৰু সুস্থ শৰীৰ আৰু সুস্থ মনতে আচলতে সুস্থ কামৰ বাতাবৰণ হয়। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত হওক, নিজৰ কিবা বেলেগ ধৰণৰ যিবিলাক কাম তোমালোকে কৰিবা বা কৰিব লাগে, সেই কামবিলাকৰ ক্ষেত্ৰতে হওক, সমাজৰ কাৰণে কৰা কামবিলাকেই হওক, সকলো কামতে তেনেকুৱা তোমালোকে উৎসাহ উদ্দীপনা পাবৰ কাৰণে তেনেধৰণৰ যোগকে আদি কৰি এই প্ৰশিক্ষণবিলাকৰ প্ৰয়োজন আছে, আৰু তোমালোকে ইয়াত লৈছা। মই আশা কৰিম তোমালোকৰ এই যাত্ৰা অব্যাহত থাকিব। SCCক ধন্যবাদ জনাইছোঁ। তেওঁলোকে পৰৱৰ্তী সময়ত মোক কৈছে যে আৰু অৰ্গেনাইজ কৰিব ভাল ধৰণে, আৰু যাতে আৰু সকলোকে যাতে ইয়াত অংশগ্ৰহণৰ সুযোগ দিব পৰা যায়, গ্ৰাছৰুট লেভেলতো যাতে সকলোকে সামৰিব পৰা যায়, তেনেকুৱা ধৰণৰ চিন্তা কৰিছে। গতিকে তেওঁলোকে যি ধৰণে কৰিছে এইখিনি নিশ্চয় প্ৰশংসনীয় কাম, আৰু এই প্ৰশংসাৰ পাত্ৰ তেওঁলোক যিসকল ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই অৱশ্যে আমাৰ গুণোৎসৱৰ কাৰণে সকলোৱে প্ৰস্তুত হৈ আছা। তোমালোকো যিসকল বিদ্যালয়ত আছা, তোমালোক সকলোৱে নিশ্চয় গুণোৎসৱৰ কাৰণে প্ৰস্তুত হৈছা, বা তোমালোকৰ 2-এখন জিলাত ইতিমধ্যে গুণোৎসৱ হৈ গ'ল। গতিকে যিসকলৰ গুণোৎসৱ এতিয়া হ'ব তাৰ কাৰণে প্ৰস্তুতি চলি আছে। আমাৰ জিলাত 23 তাৰিখৰ পৰা হ'ব। মই ব্যক্তিগতভাৱেও তাত ব্যস্ত হৈ আছোঁ। তাৰ মাজতে অলপ সময় মিলাই ইয়ালৈ আহিব পাৰিলোঁ, তোমালোকক দেখিলোঁ, দেখি ভাল লাগিল। সকলোৰে ভাল হওক বুলি আশা কৰি মোৰ ক'বলগীয়া কথাখিনি ইয়াতে সামৰিছোঁ। ধন্যবাদ।